এইখিনি এইটো পাই পক্কা লৈ আহিছোঁ মই। আকৌ এইফালে আজি শিৱসাগৰ সমূহ যুৱক যুৱতী সকলো ওলাই আহিছে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ কাৰণে। শিৱসাগৰখন আমি সকলোৱে মিলি চফা কৰিছোঁ। ইতিমধ্যে DC ছাৰেও আহি আমাৰ লগত বেলচা মাৰি আমাক অনুপ্ৰেৰণা যোগালে। তেওঁ খন্তেক সময় আমাৰ লগত থাকে আৰু এতিয়াও আমি চফা কৰি আছোঁ। শিৱসাগৰ টাউনৰ প্ৰায় আধাখিনি হৈছে আৰু আধাখিনি আছে। সমূহ ৰাইজ শিৱসাগৰ সমূহ যুৱক যুৱতী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে দল সংগঠন নিৰ্বিশেষে সকলো ওলাই আহক। ওলাই আহি আমাৰ শিৱসাগৰ যুৱক যুৱতীসকলে আমি যিটো কাম কৰি আছোঁ সমগ্ৰ শিৱসাগৰ চফাই অভিযান তাত সকলোৱে আমাক সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু অনাগত দিনত শিৱসাগৰখন চফা কৰি ৰাখিব লাগিব আৰু শিৱসাগৰখন চফা কৰি ৰাখিলেহে আমাৰ শিৱসাগৰৰ দৰে এক ঐতিহাসিক ঠাই বিভিন্ন পৰ্যটক আৰু বেছিকৈ আহিব। আমি যাতে পৰ্যটকসকলৰ আগমনৰ কাৰণেও আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও শিৱসাগৰখন ভালকৈ ৰাখোঁ তাৰে কামনা কৰিলোঁ। ধন্যবাদ।